বহুত দিনৰ মূৰত আহিলে প্ৰিয়ংকা আমাৰ ঘৰলৈ পুৰা টালি টোপোলা লৈ। তাই আজি ভাগ্যখন একেবাৰে বেয়া। গোটেইকেইজনীয়ে, তাই বুলি নহয়। আৰু এইফালে পিয়া ফ্লিপকাৰ্টৰ পৰা নে মিছ'ৰ পৰা অৰ্ডাৰ দিলে, কাপোৰ আহি গ'ল আমাৰ ৰুমলৈ। দেখি মানে আৰু পিন্ধিবলৈ ততেই নাই গাত, পিন্ধি মেলি ল'লে। ফটো দুকপিমান মাৰি দিবলৈ ক'লে। আৰু এইফালে আমাৰ মাক পালে আৰু একো নালাগে, পূৰা লেকচাৰ মৰাত ব্যস্ত। মই তাৰে অকণমান ভিডিঅ' কৰি ৰাখি দিলোঁ। দুইজনীয়ে কিনো কথা ওলাইছে, উঠনিৰ পৰা কথা পাতি আছে। তাহাঁতি আহিলে চাহ তাহ দিলোঁ। আৰু সন্ধিয়াৰ পৰত মায়ে বনালে মেগী। এতিয়া মায়ে আচলতে ধুনীয়াকৈ বনায়। মই এইকেইদিন বহি বহি খাইছোঁ আৰু ধুনীয়াকৈ। দুদিন আছে মা, মায়ে বনাই দিলে, খাই মই আজৰি হৈ গ'লোঁ। তাৰপিছত আহিলোঁ শোৱা ৰুমত। এয়া ভাইটি বোৱাৰী কেইদিনমানৰ আগত বিয়া চাইছিলে আপোনালোকে, তাই বৌয়ে দি থৈ গ'ল এইযোৰ কাপোৰ, গিফ্ট পালোঁ। আচলতে ধুনীয়া লাগিছে কাপোৰযোৰ। আৰু আমাৰ ভাইটি আৰু এখেত কি কৰি আছে দেখাই আছোঁ ৰ'ব দেই। পাবজি পাগল, পূৰা পাবজি খেলাত ব্যস্ত। এইটো সময়ত যদি কোনোবাই মাতিও থাকোঁ, চিঞৰিও থাকোঁ, মানে ইগন'ৰ, একো কথা মানে উত্তৰ নাই। মানে কিবা সুধি থাকিলেও জাষ্ট মূৰটো হিলাব বা চকুৱে পটককৈ এবাৰ চাব আৰু হৈ যাব, নহ'লে যে এনিমিয়ে মাৰি দিব। তেনেকৈ আৰু দুইটা লগ পালে হৈ গ'ল আৰু অকল গেমতে যায়গৈ। ভাত মুখৰ আগত মাংস ভাত থাকিলেও মানে গেম খেলিহে আহিব। আৰু ইহঁতৰ বিয়াৰ ভিডিঅ'টো বহুত বেছি মৰম দিলে, তাৰ বাবে ধন্যবাদ থাকিল। 3,50,000 ফাৰ্ষ্ট টাইম ভিউৱাৰ্ছ আহিছে মোৰ ভিডিঅ'ত ইমান। এয়া হৈছে ভাইটি বোৱাৰী চুপাৰখনতে বহি মানে শুই আৰু টিভি চাই আছে। প্ৰিয়ংকাহঁতি যাবলৈও ওলালে। निकाल दिया घर से, सब क्या क्या टुपला लेके जा रहा है। प्रियंका बहुत दिनों के बाद आई है यहाँ पे। তাহাঁতি গোটেইকেইজনী পিজিত থাকে যিহেতু, বন্ধত ঘৰলৈ গৈছিলে। আৰু আহিলে মানে খুৰাক ফোন কৰি অহা নাছিলে মালিকজন তলা মাৰি ফুৰিবলৈ গুচি গ'ল। আৰু ঘৰৰ পৰা পালেহি তাহাঁতি 11টামান বজাত পিয়াই। এতিয়া ক'ত যাব, মালিকক ফোন কৰিছে যে অৰুণাচলত আছোঁ বুলি। সেইটো কাৰণে আমাৰ ৰুমলৈ আহি দিলে বেগ চেগ লৈ বেচেৰিকেইজনী। আৰু প্ৰিয়ংকাও আহি পালেহি। প্ৰিয়ংকা অহাটো 4টা-5টামান বাজিলে, মানে দেৰি হ'ল। তাহাঁতক বিদায় দিলোঁ। আৰু এইফালে এহেঁতি ওলাই গৈছিলে, ভাইটি আৰু হাজবেণ্ড হাঁহ এটা কাটি লৈ আনিলে। আৰু ইয়াত কোমোৰা বহুত দিনৰ পৰা, যোৱা বছৰ এনিভাৰ্চাৰী পিছদিনাখন মানে 20 তাৰিখে, নৱেম্বৰ 20 তাৰিখে লেখা পানী মায়ে দি পঠিয়াইছিলে খাবলৈ কাৰণে। তেতিয়াৰ পৰা খোৱা হোৱাই নাই, মানুহ নাই তেনেকৈ খাবলৈ কাৰণে। মানুহ বেছি হ'লে খাই ভাল লাগে। আৰু এইফালে মছলা 60 ৰুপিজ লয়, বহুতখিনি পোৱা যায়, মানে কেইবাবিধৰ মছলাও পোৱা যায়। খাচী মাংসৰ কাৰণে বেষ্ট বুলি ভাবোঁ আৰু মই মছলাটো, কিন্তু হাঁহৰ কাৰণেও মই ইয়াত ইউজ কৰিছোঁ। গোটেইখিনি আছে মছলাটো। আৰু এইফালে চব তামোলটোৰ নিচিনা, একজেক্ট তামোলৰ নিচিনা দেখিবলৈ, কি নাজানো কিন্তু নামটো মই। আৰু ষ্টাৰৰ পৰা জালুক আৰু ধনিয়াখিনিহে মই এক্সট্ৰাকৈ দি দিছোঁ। বাকীখিনি গোটেইখিনি সেই পেকেটটোতে পোৱা গৈছিলে। তেজপাতটো নহয় যেনিবা। আৰু এইফালে আমাৰ মায়ে পূৰা বনাই আছে মাংস। খাবলৈ বহি বহি খাইছে আৰু দুদিনটো খাব আৰু আৰাম লৈছে এইকেইদিন। সদায় মই বনায়ে থাকোঁ। এইপিনে তেল গৰম হৈছে, কমাই দিয়ক। সদায় মই বনায়ে থাকোঁ যিহেতু, আৰু এইকেইদিন পাইছোঁ অলপ আৰাম লৈ লওঁ। কাইলৈ যামগৈ। কাইলৈ আমি মাক থ'বলৈ যাম। ভাবিলোঁ তাত আপাই মানে কুকুৰা ধৰি থৈ দিছে, মানে কুকুৰা আনি থৈ দিছে। সেইটো কাৰণে ভাবিলোঁ আজি হাঁহ মাংসকে খাওঁ। ইয়াতো যদি কুকুৰা আনো কাইলৈ ভাল নালাগিব ন খাই। আজি হাঁহৰ সোৱাদ লওঁ, কাইলৈ কুকুৰাৰ সোৱাদ ল'ম ন মা। লাগি আছে, ভাল লাগিব। এইফালে গ্ৰেভি বনাব আৰু এইপিনে ড্ৰাই ফ্ৰাই কৰি আছে, খোৱাগৈ নাই। আৰু মই বনাম বুলি ভাবিছিলোঁ, কিন্তু মায়ে বনাই দিলে আৰু ধুনীয়া বনাই মায়ে। সেইটো কাৰণে বনাওঁ বুলি ভাবিলোঁ। আলু আৰু কোমোৰা দিবলৈ বাকী আছে আৰু মা। এয়া কোমোৰা কাটি অলপ সৰহকৈ কটা হৈছিল, ডাঙৰকৈ গলি যাব চব। মই মানে কি হ'ল, হাঁহৰ মাংস বনোৱা মানে ৰেচিপি নিদিলোৱে, সকলোৱে জানে নমা বনাবলৈ। সেইটো কাৰণে নিদিলোঁ। জনা কথাখিনি ক'লে জনাসকলে বেয়া পায়। আমনি পাব যে। আৰু বহুত ৰেচিপি আছে হাঁহ মাংসৰ, সেইটো কাৰণে নিদিলোঁ। হাঁহে বাঁহেও খায়। পূৰা থালি ৰেডি কৰি ল'লোঁ। এয়া আছে পাপৰ, এয়া আছে মিক্স আচাৰ, ড্ৰাই ফ্ৰাই হাঁহৰ মাংস, এয়া অলপ পিঁয়াজ আৰু টেঙা। এয়া হৈছে মই থাৰ্মকলত ৰুইছিলোঁ, এয়া ভোট জলকীয়া, বিৰাট জ্বলা। এনেই ওপৰতে দি দিছোঁ ভাতৰ ওপৰত ডেক'ৰেশ্যনৰ কাৰণে। আৰু এয়া গ্ৰেভি হাঁহৰ মাংস। আৰু ইয়াত মায়ে বনাইছিলে কচুলতি আৰু দাইল।
কেইবাটাও দাইল আছে ইয়াত, ৰহৰ দাইল, মচুৰ দাইল, মগু দাইল গোটেইখিনি মিক্স আছে। আৰু তেনেকৈ মাংস থাকিলে মানে চব্জি তব্জি বনোৱা নহয়, এনেকৈ মাংস থাকিলে অকল চব্জি ইগন'ৰ কৰাই হয়, সেইটো কাৰণে চব্জি বনোৱা নাই। আজিলৈ ইয়াতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। অহাকালিলৈ মাৰ ঘৰলৈ গৈ আছোঁ, তাৰ পৰা ভিডিঅ' দিম। গুড নাইট, বাই বাই।